কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম। শ্ৰীমদ ভাগৱত একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ। শ্ৰীকৃষ্ণায় নমঃ। ওং নমো ভগৱতে বাসুদেৱায়। ওং নমো ভগৱতে বাসুদেৱায়। ভগৱানৰ অৱতাৰ বৰ্ণনা। হে ৰাম, যেন যেন ৰূপে জিতু জিতু কৰ্ম হৰি কৰিলা কৰন্ত কৰি বন্ত শুনিবা কৈছাই আছে কহিও তাকে ভৃত্য হেন বুলি মোক যদি দয়া থাকে শুনি সিদ্ধ দ্ৰমিল উত্তৰ দি লাপাছে ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মজত আছে শত কোটি জন্মে কোনে কহি পাইবে অন্ত সহস্ৰ বদনে যদি কহন্ত নন্ত নপাইবে গুণৰ তথা পিতুপ ৰিমিত তাকো গণিবাক লাগি জিতু দেই চিত হিতু মন্দমতি জ্ঞান শূন্য মুদাই সাগৰকো কাঠি দিয়া জুখিবা চাই পৃথিৱীৰ ধূলি যিটো গণে দাসিত কৃষ্ণৰ গুণক সিটো নপাৰে গণিত জগত ঈশ্বৰ যিটো অনন্ত মহিমা আপোনো নজানে মায়া বৈভৱৰ সীমা গণি সংখ্যা কৰিবে শকতীয়া চেকাত তথাপি সংক্ষেপী কিছু কহিবো তো মাত
শুনা সাৱধানে কহো কৃষ্ণৰ চৰিত্ৰ শোক মূৰতনো মন বচন পবিত্ৰ কৃষ্ণ কথা শুনাৱে হবে ভাসদে গৃহে থাকি খায়া দয়া পৰম সুখদে নাহি ধন হানি হৰি ৰতু কি সুশ্ৰম কৰ্ণৰু অমৃত শুনি বাক সুখ তম এতে কতে যতে কপা তক ক্ষয় উপজৈ পৰম পুণ্য মিলৈ দয় কৃষ্ণৰ চৰণে মিলৈ মহাপ্ৰেম ভাৱ কি কহিবু ইটো কৃষ্ণ কথাৰ প্ৰভাৱ দুৰ্লভ মনুষ্য তনু নপাইবা দুনাই চিন্তামণি জন্ম হেৰা হাতত ৰাই হে ৰাম ইহা কনে দেখা মায়া মোহে হুয়া অন্ধ কৰা কৃষ্ণ কথা মধু পানক প্ৰবন্ধ সংসাৰ ব্যাধিৰ ইষে ঔষধ প্ৰধান বিষয় পৈত্য তেজি জানতে কৰা প্ৰাণ আলোচন্তে অন্তে কেহা ধিবে বেকাম জানিয়া ঘু সিও নিৰন্তৰে ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি